নমস্কাৰ বিডি সাপোৰ্ট আসাম চেনেলৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনালো। আজি এই ভিডিঅ'টোত মই আপোনালোকক দেখুৱাম আপোনালোকৰ নাম পিএম কিষাণ যোজনাত লিষ্টত আছে নে নাই আপোনালোকে নিজে চেক কৰি চাব পাৰিব। তো কেনেকৈ চেক কৰিব আজি এই ভিডিঅ'টোত মই সম্পূৰ্ণকৈ দেখুৱাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি সম্পূৰ্ণকৈ চাব। আৰু যদি আমাৰ চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব। তো পিএম কিষাণ যোজনা লিষ্টত আপোনাৰ নাম আছে নাই চাবলৈ আপোনালোকে কি কৰিব, আপোনালোকৰ মোবাইলৰ গুগল ক্ৰম যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰিব। ওপেন কৰি আপোনালোকে ইয়াত লিখিব pmkishan.gov.in লিখি আপোনালোকে সাৰ্চ কৰি দিব। সাৰ্চ কৰি দিয়াৰ পিছত আপোনালোকে এই পেজটোলৈ আহি যাব। এই পেজটোলৈ অহাৰ পিছত আপোনালোকে যদি মোবাইলত কৰি আছে তেনেহলে এই থ্ৰী লাইনত ক্লিক কৰিব। থ্ৰী ডটত ক্লিক কৰাৰ পিছত আপোনালোকে মোবাইলটো কি কৰিব, ডেস্কটপ সাইড কৰি ল'ব। ডেস্কটপ সাইড বুলি পাব, আপোনালোকে ডেস্কটপ সাইডটো কৰি ল'ব। ডেস্কটপ সাইড কৰি লোৱাৰ পিছত আপোনালোকে তললৈ স্ক্ৰল ডাউন কৰিব। স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে ভালেকেইটা অপশ্যন পাব, KYC, নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। যদি আপোনালোকে নতুনকৈ ৰেজিষ্ট্ৰেশ্যন কৰিব বিচাৰে ইয়াত ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব। তাৰপিছত আপোনালোকৰ আপোনাৰ নামটো আছে নে নাই আপোনালোকে চেক কৰিবলৈ কি কৰিব, বেনিফিচিয়াৰী লিষ্ট আপোনালোকে এই অপশ্যনটোত ক্লিক কৰিব। বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ পেজটো এনেকুৱা ধৰণে আহিব। ইয়াত আপোনালোকে ষ্টেটটো সিলেক্ট কৰিবলৈ লাগিব, তাৰপিছত ডিষ্ট্ৰিক্টটো, তাৰপিছত সাব ডিষ্ট্ৰিক্ট, তাৰপিছত ব্লকটো সিলেক্ট কৰিব। ব্লকটো সিলেক্ট কৰাৰ পিছত ইয়াত ভিলেজটো সিলেক্ট কৰিব লাগিব। তাৰপিছত আপোনালোকে গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰিব লাগিব। তো মই ইয়াত ইংলিছ সিলেক্ট কৰি লৈছোঁ। প্ৰথমতে আপোনালোকে ষ্টেটটো সিলেক্ট কৰিব, ষ্টেট ঘৰটোত ক্লিক কৰিব, তাৰপিছত আসাম সিলেক্ট কৰিব, তাৰপিছত এই ডিষ্ট্ৰিক্ট ঘৰটোত ক্লিক কৰিব। তাৰপিছত ইয়াত আপোনালোকৰ ডিষ্ট্ৰিক্টবিলাক আহি যাব, আপোনালোকে ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি ল'ব। ডিষ্ট্ৰিক্টটো সিলেক্ট কৰি লোৱাৰ পিছত ইয়াত সাব ডিষ্ট্ৰিক্টটো আহিছে, সাব ডিষ্ট্ৰিক্ট ঘৰটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত সাব ডিষ্ট্ৰিক্টবিলাক আহিছে, আপোনালোকে সাব ডিষ্ট্ৰিক্টটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ব্লক ঘৰটোত ক্লিক কৰিব। তাৰপিছত ইয়াত ব্লকবিলাক আহি যাব, আপোনালোকে ব্লকটো সিলেক্ট কৰিব। তাৰপিছত ইয়াত আপোনালোকে লাষ্টত ভিলেজ আছে, ইয়াত আপোনালোকৰ গাঁওখন সিলেক্ট কৰিব লাগিব। তো আপোনালোকে ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত ইয়াত আপোনালোকৰ গাঁৱৰ নামবিলাক আহি যাব। তো আপোনালোকৰ কোনখন গাঁও হয় আপোনালোকৰ গাঁওখন ইয়াত সিলেক্ট কৰিব। গাঁওখন সিলেক্ট কৰি লোৱাৰ পিছত আপোনালোকে এই গেট ৰিপৰ্ট এই অপশ্যনটোত ক্লিক কৰি দিব। গেট ৰিপৰ্ট অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত ইয়াত আপোনালোকে নামবিলাক চাব পাৰিব। ইয়াত নামবিলাক আহি গৈছে। তললৈ স্ক্ৰল কৰি আপোনালোকে ইয়াত দেখিছে 1 আৰু 2 লিখা আছে। তো 1 নম্বৰত 50টা লগৈ আছে। তাৰপিছত আপোনালোকৰ 1 2 3 এনেকুৱাকৈ আহিব। আপোনালোকে 1টোত গোটেই নামখিনি চেক কৰি লোৱাৰ পিছত আপোনালোকে 2 অপশ্যনটোত ক্লিক কৰি দিব। 2 অপশ্যনটোত ক্লিক কৰি দিয়াৰ পিছত আৰু নাম ইয়াত আহি যাব, আপোনালোকে ইয়াত চেক কৰি এনেকৈ চাব পাৰিব। তো পিএম কিষাণ যোজনাৰ লিষ্টত আপোনাৰ নাম আছে নাই এনেকৈ চেক কৰি চাব পাৰিব আপোনালোকে। তো ভিডিঅ'টো ইমানেই আছিলে। ভিডিঅ'টো যদি ভাল পালে তেনেহ'লে ভিডিঅ'টোত এটা লাইক কৰি দিব। আৰু আমাৰ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো সাবস্ক্ৰাইব কৰিব, আগলৈ এনেকুৱা ধৰণৰ ভিডিঅ'বিলাক পাই থাকিবলৈ।